হেল্ল' সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। ভিডিঅ'টো সকলোৱে শেষলৈকে চাব বুলি আশা কৰিছোঁ। যিহেতু মই এতিয়া গৈ আছোঁ নাজিৰালৈ, অগ্নিনাভ শিৱ মন্দিৰলৈ গৈ আছোঁ। আগতে মই সেই মন্দিৰটোলৈ গৈছিলোঁ, চাকি দিবলৈ গৈছিলোঁ। যিটো মনৰ আশা আছিলে সেইটো পূৰণ হ'ল। সেইকাৰণে আৰু পূৰণ হ'লে বাবাক মই কৈছিলোঁ এখন শৰাই দিম বুলি। তাকে এতিয়া দিবলৈ আজি মিলাই মেলি গৈছোঁ আৰু নিমিলে যেনে তেনে ধুনীয়াকৈ মিলি গ'ল। আজি সেই শৰাইখন দিবলৈ বুলি গৈছোঁ ল'ৰাটোৰ নামত। তাৰমানে মই গাত হওঁতে গৈছিলোঁ, মোক এটি ল'ৰা লাগে বুলি মানে কৈছিলোঁ আৰু বাবাক কৈছিলোঁ। বাবাই কোৱা মতে ধুনীয়াকৈ মনৰ কথাটো শুনিলে, কৃপাও কৰিলে। ইয়াতে ল'ৰাটোৰ নামত শৰাই এখন দিবলৈ বুলি গৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ল'ৰালৈ। এইফালে আমি গোটেইখিনি যাব ওলাইছোঁ নাজিৰালৈ যাম বুলি কৈ আছিলোঁ। ফাইনেলি আজি মিলিলে। ইফালে আমাৰ দেহা মানুহ দেখাই দিয়া, মুখখন দেখাই দিয়া গৈ আছে লগত। এতিয়া তেল ভৰাম আৰু যাম। দেৰিয়ে হৈছেগৈ ল'ৰা লৈ ওলাওঁতে মেলোঁতে। গাড়ী একদম বহুত দূৰত থৈছোঁ। আগতে য'ত থৈছিলোঁ তাত থ'বলৈ এতিয়া নিদিয়ে, কোৰ্টখনৰ মুখৰ আগতে থৈছিলোঁ। এতিয়া একদম দূৰলৈ আহিছোঁ মানে এনেকুৱা গাড়ী লাইন নহয়। গাড়ী বহুত আগলৈ আহিলোঁ, এতিয়া গৈ আছোঁ। দেৰিও হৈছে। দীঘল লাইন जयंती मंगलाकारी भद्रकारी कपालिनी दुर्गा शिवा समाधि स्वाहा सत्ता समस्तते हे आय हे बाबा सकल আপোনাৰ অৱচৰণা দেৱী সকল ভক্তই জীৱনৰ কামনাৰে আহি তোমাৰ চৰণত তোমাৰ এই দ্ৰব্য বস্তু অৰ্পণ কৰিছে। যিসকল অনলাইন যোগে বাবাৰ শ্ৰী দৰ্শন কৰিছে সকলোৰে প্ৰতি প্ৰভু ভগৱন্ত অগ্নিনাথ ভক্তিনাথ বাবা প্ৰসন্ন হওক। তেখেতসকলে যি সংকল্প যি কামনা যি বাসনালৈ বাবাৰ শ্ৰী চৰণত আহিছে কামনা বাসনাবিলাক পূৰ্ণ হওক। তেখেতলোকৰ গৃহত থকা পিতৃ
পিতৃ মাতৃ পত্নী পুত্ৰ যি জামাই নাত্তাৰী যিসকল অহা নাই তেখেতলোকৰ প্ৰতিও প্ৰভু ভগৱন্ত অগ্নিনাশ আৰু মুক্তিনাশ হৰাহিদেৱতা সন্তুষ্ট হৈ সৰ্বপ্ৰকাৰৰ মংগলময় কৰক যিসকলে ৰাজকাৰ্যত আছে ৰাজকাৰ্যত যিসকলে ব্যৱসায়ত আছে ব্যৱসায়ত যিসকলে বিদ্যা বুদ্ধিত আছে বালক বালিকা বিদ্যা বুদ্ধিত পাৰ্গত কৰি সৰস্বতী কণ্ঠত লাগি সদায় বিদ্যামন্ত যশস্যামন্ত কৰি বংশ ইতিমধ্যে চাকি হৰাই আৰু বাবাক দৰ্শন কৰি আজৰি হৈ গ'ল আৰু বাইদেউ লগ কৰিলোঁ বাইদেৱে ল'ৰাটো ল'লে এনেকৈ বহি আছিলোঁ আৰু বাইদেউক লগ কৰিবলৈ বাইদেউ এফালে ভিতৰলৈ গৈছিলে নেকি বহি আছিলোঁ আৰু বহুত ভিৰ হৈছে একদম মানুহ মানে কেনেকুৱা ভিৰ লাইন কেনেকুৱা লাগিছে তাৰমানে আৰু কেঁচুৱা ল'ৰা লৈ গ'লে মানে অকণমান সোনকালে হয় কমিটি মানুহক কৈ দিব লাগে এনেকৈ আৰু কান্দিও আছিলে বাৰু কান্দি থকা দেখি অকণমান দেখিলে কমিটি মানুহে তাৰপৰা বাইদেউ আপুনি সোনকালে বাবাক দৰ্শন কৰক বুলি ক'লে তাৰপৰা বাইদেউক লগ কৰিবলৈ ক'লে এনেকৈ কৰি ল'লোঁ আৰু এয়া বাইদেউ লগত আমাৰ দেহা মানুহ আজিৰ ভিডিঅ'টো ইমানেই ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু লাইক কৰিব ধন্যবাদ।